দলপতি আছিল আজি আপুনি মানে বিৰোধী দলৰ দলপতি আছিল আজি হঠাৎ একটা বিপিএফ যোগদান কৰিব বিটিসি আমি গঠন কৰিছোঁ হাগ্ৰাম্বা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি বিটিসি গঠন কৰিছোঁ আৰু সেই বিটিসিখন কেনেকৈ চলাই লৈ যাব লাগে বিটিসি অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী প্ৰত্যেক মানুহসকলক কেনেকৈ একতা কৰিব পাৰে এই উদ্দেশ্য লৈ পেলাই বিপিএফ দল গঠন কৰি গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে পৰিচালনা কৰাৰ এটা পৰিকল্পনা লৈ পেলাই আমিও গঠন কৰিছোঁ বিপিএফ আমাৰ মাজত অলপ মলমালিন্য হৈ পেলাই এক বছৰমান মই বিপিএফ দলৰ পৰা আঁতৰাই ইউপিপিএল দলৰ থাকি পেলাই মই কাম কৰিলোঁ কিন্তু এইখিনি সময়ৰ ভিতৰতে মই উপলব্ধি কৰিব পাৰিছোঁ যে বিপিএফ এৰি বেলেগৰ লগত যদি কাম কৰে তেতিয়াহ'লে বিটিসি গঠনৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যৰ পৰা আঁতৰাই যোৱা হ'ব পৰিষদীয় নিৰ্বাচনৰ সময়ত আপুনিয়ে কৈছিলে যে বিপিএফৰ কোনো অস্তিত্ব নাই বুলি বিপিএফৰ অস্তিত্ব নাই এই কথাটোতো কোনে ক'ব পাৰে মইতো মোৰ মুখৰ পৰা তেনেকুৱা কথা কোৱা ব্যক্তিয়ে নহয় অস্তিত্ব নাই নহয় বিপিএফ দলে এই বিটিসিত শ্ৰেষ্ঠ আঞ্চলিক ৰাজনৈতিক দল এই দলৰ দ্বাৰাই 2003 চনৰ পৰা আৰম্ভ কৰি ৰাজনৈতিকভাৱে আমি বিভিন্ন জাতি গোষ্ঠীৰ মাজত যিটো ভুল বুজাবুজি আছিল এই ভুল বুজাবুজি আঁতৰাই পেলাই আমি সবকে একত্ৰিত কৰি আহিছোঁ এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিছোঁ একো নথকা সেই অঞ্চলত ৰাস্তা দলং স্কুল কলেজ অফিচেছ এই চিষ্টেম এডমিনিষ্ট্ৰেটিভ চিষ্টেম আমি ইয়াত লাগু কৰিছোঁ গতিকে মোৰ ভাষাত আজিৰ দিনত মই সেইটোকে ক'ব বিচাৰোঁ যে বিপিএফ দলে শ্ৰেষ্ঠ আঞ্চলিক ৰাজনৈতিক দল যাৰ দ্বাৰা বিটিসি অঞ্চলত অকল উন্নয়নমূলক কাম নহয় অকল মানে একতাৰ কথা নহয় ইয়াত পূৰ্ণাংগ বিভিন্ন জাতি গোষ্ঠীৰ আশা আকাংক্ষা ইয়াতে আমি সমাধান কৰিব পাৰিম দুখ বেদনা এই দলৰ দ্বাৰাই আমি বুজিব পাৰিছোঁ আৰু বুজিব পাৰিম আৰু যি সমস্যা আছে সমাধান কৰি লোৱা ব্যৱস্থা এই দলৰ দ্বাৰাই হয় চন্দন ব্ৰহ্মৰ আহ্বানত আপুনি বিপিএলত যোগদান কৰিছিল চন্দন ব্ৰহ্মকে আকৌ আপোনাৰ নিচিনাকৈ উভতি হোৱাৰ সম্ভাৱনা আছে নেকি সকলো বিটিসি ভাল পোৱা ব্যক্তি বিটিসি মানে নিৰ্মাণদাতা ষ্টেক হোল্ডাৰ্ছ যিসকলে বিটিসিৰ শান্তি বিচাৰে একতা বিচাৰে আৰু উন্নয়ন বিচাৰে চবেই যি কি দলত নাথাকক যি কি ধৰ্মীয় মানুহ নহওক যি কি জাতিৰ মানুহ নহওক গ্ৰেজুৱেলি সকলোৱে বিপিএফ দলত যোগদান কৰিব সংবাদ মাধ্যমত চৰ্চিত হৈছে দলত যোগদান কৰাৰ পিছত বিপিএফে আপোনাক ডেপুটি চিফ আসন দিব কিমান দূৰ আশাবাদী আপুনি এই কথা মোৰ কথা নহয় এইটো বিপিএফ দলৰ কথা বা বিটিসি চৰকাৰৰ কথা হ'ব এইবোৰ আলোচনা হোৱা নাই বা আপুনি সুধিলে মই একো ক'ব নোৱাৰিম চৰি গলাটো ঠিক নহয় থেংক ইউ